সেইবোৰ লোকে খাই বস্তুবোৰ পেলাই দিয়ে তাকে খোৱা মই মানে মৰি যাম তোমালোকৰ বেমাৰ আজাৰো নহয়নে বেমাৰ সেইবোৰ বস্তু তোমালোকৰহে আমাৰ নহয় প্ৰথম অৱস্থা আমাৰো ঘিণ লাগিছিল কিন্তু পাছলৈ ঘিণ নলগা হ'ল ভালহে লাগে কিমান যে মাছৰ কাঁইট মাংসৰ হাড় আধা খোৱা ৰুটি পৰঠা ভাত আৰু নকবা মোৰ নাড়ীবোৰো পাছ হৈ যাওঁ যাওঁ অৱস্থা হৈছে সেয়া তোমালোকে এইবোৰ কিয় খোৱা তোমালোকৰ ঘৰ আৰু তোমালোকৰ মা দেউতা নাই নেকি কিয় খোৱা মানে নহ'লেনো আমি কি খাম কিয় মা দেউতাই তোমালোকৰ একো ব্যৱস্থা নলয় নেকি মা দেউতা এইবোৰ শব্দচোন আমি কেতিয়াবা কৈ গৈছোঁ আমাৰ মা দেউতা ঘৰ পৰিয়াল একোৱে নাই তোমালোক একেঘৰে নেকি নহয় নহয় বিভিন্ন কাৰণত বিভিন্ন ঘটনাত হৈ আমি এইকেইজন একেলগ হ'লোঁ বৰ্তমান আমি এটা পৰিয়ালৰ দৰে বাস কৰোঁ সঁচাই বৰ দুখ লগা কথা কোৱাচোন কোৱা সকলো ভাঙি পাতি কোৱা হেৰা যোৱা তোমালোক স্কুললৈ আহিবা স্কুলৰ সময়ত আমাৰ কথা শুনি তোমালোকে স্কুল খতি কৰিব নালাগে নহয় নহয় বন্ধুসকল তোমালোকে ল'ৰা-ছোৱালীৰো আমাৰ বেলেগ নাই হেৰা বাটৰুৱা বন্ধু আমাক দেখিলে মানুহে দূৰৰ পৰাই চেই কৰে আমাক মগনীয়া খাবলৈ নোপোৱা বুলি গালি পাৰে তেনেস্থলত আমাৰ কথা শুনি তোমালোকৰ কি লাভ হ'ব যোৱা তোমালোকৰ নিজৰ কামত যোৱা আমিতো সমাজৰ বাবে আৱৰ্জনা আমাক মানুহে কুকুৰ মেকুৰীৰ দৰে ঘৃণা কৰে তোমালোক যোৱা আমাক আমনি নকৰিবা নহয় নহয় বন্ধুসকল তোমালোকে তোমালোকৰ সত্য পৰিচয় আমাৰ আগত প্ৰকাশ কৰিবই লাগিব কোৱা তোমালোকে এনে অৱস্থা কিয় হ'ল আমাক ভাঙি পাতি কোৱাচোন ঐ নীলু বৰ ভোক লাগিছে ৰুটি অকণ খাম দে না খালে ভোকৰ মন নাযায় খাবলৈ নাপায় ইয়াতে আমাৰ টিফিন আছে তোমালোকে ভাগ কৰি খোৱা হয় হয় তোমালোকে খাই লোৱা তাৰ পিছত আমি কথা পাতিম দিয়া বৰ ভোক লাগিছে পপি বাধা নিদিবা লোৱা তোমালোকে ভাগ কৰি খোৱা তোমালোকৰ টিফিন বেগত ভৰাই লোৱা তোমালোকৰ টিফিন খাইনো আমি কিমান দিন জীয়াই এইদৰে আমাক নেলাগে তোমালোকৰ এই ভাল খাদ্যই আমাক আভুকে কৰিব গেলা পচা বস্তুৱে আমাৰ বাবে কৰিব তোমালোকৰ ভাল মানুহৰ খাদ্যবিলাক তোমালোকৰ কৃত্ৰিম মৰমবিলাক আমাৰ বদহজম হয় যোৱা বন্ধু তোমালোকৰ কৰুণাৰ বাবে ধন্যবাদ আমি তোমালোকক কৰুণা কৰা নাই তোমালোকৰ নিচিনা ল'ৰা ছোৱালী দেখিলে আমাৰ হৃদয়খনে হাহাকাৰ কৰি উঠে সেয়েহে তোমালোকক ইমান জোৰ কৰিছোঁ কোৱা প্লিজ তোমালোকে ভাবিছা আমি তোমালোকক মগনীয়া বুলি কবও কৰিছোঁ কিন্তু নহয় আমিও তোমালোকৰ নিচিনা সমাজ এখনৰ পৰাই ভাগ্য চক্ৰত কৰিহে আজি ভাল টিফিন ভাল কাপোৰ ভাল ঘৰ আদি পাইছোঁ মানে আমিও তোমালোকৰ দৰে পথৰ ভিক্ষাৰীহে আছিলোঁ আমিও আছিলোঁ তোমালোকৰ দৰে পিতৃ মাতৃৰ পৰিচয় নথকা সৰ্বহাৰা সন্তান সেয়া কথাবিলাক বৰ জটিল যেন লাগিছে কোৱাচোন বাৰু তোমালোক দুয়োটাৰ কাহিনী কম সকলো কম তাৰ আগতে তোমালোকে এই টিফিন আনন্দৰে ভগাই খোৱা তাৰপিছত আমি প্ৰত্যেকেই নিজৰ কথা ক'ম Thank you.